Hello everyone, welcome to my YouTube channel. মোৰ নাম অনুপম আৰু আপোনালোকে চাই আছে অটো ইনসাইড। আজি মই গৈ আছো ছয়গাঁৱত অৱস্থিত পল্লৱী মটৰছৰ মাৰুতি সুজুকি এৰিনা শ্ব'ৰুমলৈ। কাৰণ আজি তেওঁলোকে শ্ব'ৰুমটোত তেওঁলোকৰ যিখন নতুন ডিজায়াৰ 2024 মডেল আছে সেইটো আজি অফিচিয়েলি লঞ্চ কৰিব আৰু সেইবাবে মোকো ইনভাইট কৰিছিল আৰু ময়ো সেয়েহে গৈ ওলালোহি এই শ্ব'ৰুমটোলৈ। আৰু এইটোৱে হৈছে পল্লৱী মটৰছৰ ছয়গাঁৱত অৱস্থিত মাৰুতি সুজুকি এৰিনা শ্ব'ৰুম। আৰু শ্ব'ৰুমটোত উপস্থিত হৈ দেখিলোঁ বৰ সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছিলে গাড়ীখনৰ লঞ্চিং ইভেণ্টটো। ইয়াৰ বাবে তেওঁলোকে গেষ্ট ইনভাইট কৰিছিলে আৰু তেওঁলোকে অফিচিয়েলি গাড়ীখন মুকলি কৰিছিলে আৰু তাৰপিছত তেওঁলোকে নিজৰ মতামত আগবঢ়াইছিলে। মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং দুজনে মিলি আমি কৰি যাব লাগিব আৰু যিমান পাৰোঁ আমি প্ৰমোট কৰিম। আমি খুব আশাবাদী কিয় মাৰুতি হিষ্ট্ৰী প্ৰথম গাড়ী যিখন 5 ষ্টাৰ ৰেটিং আহিছে। ইয়াৰ উপৰিও তাত কৰ্মৰত সুভাষ কলিতা ডাঙৰীয়াৰ পৰা আমি গাড়ীখনৰ বিষয়ে কিছু কথা জানিব পাৰিলোঁ। তেওঁ আমাক জনালে গাড়ীখনৰ নতুন নতুন কি ফিচাৰ্ছ আছে, কি টেকন'লজি ইউজ কৰিছে আৰু লগতে তেওঁলোকে এই গাড়ীখনক লৈ কি ধৰণে তেওঁলোকে গাড়ীখনক লৈ কিমান চেল কৰিব বা কি ধৰণে ৰাইজে আঁকোৱালি ল'ব সেই আটাইবোৰ বিষয়ে তেওঁ আমাক কিছু কথা জনালে। আপুনি অন কেমেৰা আপোনালোকৰ শ্ব'ৰুমৰ ডিটেইলছৰ বিষয়ে কৈ দিব পাৰে। আপুনি শ্ব'ৰুম কেনে কণ্টেক্ট কৰিব পাৰে, আপুনি ফোন নাম্বাৰৰ সৈতে জনাই দিব পাৰে। হয়, যদি কোনোবা গ্ৰাহকে এই গাড়ীখন ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ছয়গাঁৱত থকা ভাৰত পেট্ৰলিয়ামৰ অপজিটত থকা পল্লৱী মটৰ্ছ প্ৰাইভেট লিমিটেডৰ শ্ব'ৰুমলৈ আহি ইয়াতে গাড়ীখন বুকিং কৰিব পাৰে আৰু এতিয়া সিহঁতে ফিজিকেল গাড়ীখন ইয়াতে চাব পাৰিব, ইয়াতে আহি বুকিং কৰিব পাৰে, নাইবা অনলাইন সিহঁতে বুকিং কৰিব পাৰে। যদি কোনোবাই ল'ব বিচাৰে অনলাইনত আমাৰ চাৰ্চ কৰিলে আমাৰ নাম্বাৰ পাই যাব। নিশ্চয়কৈ মই ডেছক্ৰিপশ্যনত বাৰু দি দিম, গাড়ী শ্ব'ৰুমৰ কণ্টেক্ট ডিটেইলছটো মই দি দিম। আপোনালোকে যদি গাড়ীখন ল'বলৈ আগ্ৰহী হয় তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত থকা কণ্টেক্ট ডিটেইলছৰ পৰা যোগাযোগ কৰিব পাৰিব। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে যিকোনো ধৰণৰ মাৰুতি প্ৰডাক্ট কিনিব বিচাৰিছে, মাৰুতি সুজুকি এৰিনা বা মাৰুতি নেক্সাৰ যিকোনো প্ৰডাক্ট কিনিবলৈ বিচাৰিছে তেনেহ'লে আমি ডেছক্ৰিপশ্যনত শ্ব'ৰুমৰ কণ্টেক্ট ডিটেইলছ দি দিম। আপোনালোকে অসমৰ যিকোনো জেগাৰ পৰাই কল কৰিব পাৰিব আৰু গাড়ীখনৰ বিষয়ে জানিব পাৰিব। লগতে আপোনালোকক যিকোনো এজন ছেলছ এক্সিকিউটিভে এই বিষয়ে আপোনালোকক সঠিকভাৱে জনাব আৰু আপোনালোকৰ লগত যি ধৰণে পাৰে তেওঁলোকক সহায় কৰিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ এইখন গাড়ীৰ এটা কমপ্লিট ডিটেইল ৰিভিউ ভিডিঅ' লৈ পেলাই আহিম। তেতিয়ালৈ আটাই ভালে থাকক। থেংক ইউ।